ধেমাজিত পুনৰ সংঘটিত হৈছে এক নাৰকীয় হত্যাকাণ্ড। ঘটনাৰ বিৱৰণী শুনিলে আপোনাৰো হয়তো চকু কপালত উঠিব, কাৰণ মাত্ৰ এযোৰ চেণ্ডেলৰ বাবেই সংঘটিত হ'ল এই নাৰকীয় হত্যাকাণ্ডটো। জানিব পৰা মতে ধেমাজি গোসাই গাঁৱৰ বাসিন্দা তথা অৱসৰপ্ৰাপ্ত শিক্ষক বৃকুধৰ বৰগোহাঁইক একে গাঁৱৰে চুবুৰীয়া গোপাল সিং নামৰ লোকজনে এখন কোৰেৰে ঘপিয়াই হত্যা কৰে। কাৰণ ভৰিত পিন্ধা এযোৰ সাধাৰণ চেণ্ডেলক লৈ দুয়োৰে মাজত হোৱা তৰ্কাতৰ্কিৰ ফলতেই গোপাল সিং নামৰ ব্যক্তিগৰাকীয়ে কোৰেৰে ঘপিয়াই হত্যা কৰে। ইতিমধ্যে হত্যাকাৰী গোপাল সিঙক ধেমাজিৰ আৰক্ষীয়ে আটক কৰিছে। সঁচাকৈ ইটোৰ পাছত ইটো এনে জঘন্য হত্যাকাণ্ডই কঁপাই গৈছে সমগ্ৰ ৰাজ্য। সেয়েহে এনে হত্যাকাৰীক অতি শীঘ্ৰেই কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিব লাগে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। জয় অসম।